হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল নিহাৰগৰ ব্লগছলৈ। এয়া আমাৰ উৎপল দাস মোৰ লগত আছে এতিয়া। এই ব্যস্ত হৈ আছা না? ঠিকে আছে। তো সমূহ বন্ধু বান্ধৱীসকললৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তো আজিৰ ভিডিঅ'টোত কি হয় দেখা যাওক, চাই আছোঁ কিবা এটা দেখাম বুলি। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ আমাৰ কৰ্মস্থলীৰ পৰা। মোৰ লগত উৎপল দাস। তো আমি ক'ত যাম, কি কৰিম, মানে কি আমাৰ গাঁৱত এটা কিবা ভোগালী উৎসৱ আয়োজন কৰিছে। তো তাত আমি যাম আৰু বস্তুখিনি কি হয় দেখাই আছোঁ। মোৰ দোস্ত অৰূপ দাসৰ ভিডিঅ'টো চাইবাৰ ক্ৰাইম কৰি দিব। চাইবাৰ কাম কৰাৰ কথা কৈছে উৎপলে। তো বলক চলো, গাড়ী চলাও চল। কি আছে ইয়াতে? কেথেন না পুকুৰী কি লাগছে? পুকুৰী পকপাৰ আছে। পুকুৰীটো ভালে আছে। তাৰমানে আমাৰ গাঁৱৰ পথাৰত উঠা বগৰী, বহুত বগৰী গছ আছে। বগৰী পকা আৰম্ভ দিছে লাহে লাহে। তো ফ্ৰেণ্ডছ, আমি আহি আলিচিঙা পথাৰত য'ত ভোগালী বিহুৰ উদযাপন কৰিছে সেইটাখিনি আহি পালোঁ। এইখন মুখ্য প্ৰৱেশদ্বাৰ। ইয়াত ধুনীয়াকৈ বাঁহেৰে সজাইছে। আমি অলপ ভিতৰত যোৱাৰ চেষ্টা কৰিম। ইয়াৰ ভিতৰৰ দৃশ্য চাওক, তেনেকুৱা কাৰণে একেলগে সৰিয়হ কৰিছে, মেজি ভেলাই একেলগে সাজিছে। মানে আমাৰ গাঁৱত পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ ডেকা ল'ৰাকেইটাই বহুত কষ্ট কৰি এই উৎসৱটো উদযাপন কৰিবলৈ লৈছে। চাওকচোন আমাৰ উদযাপন সমিতিৰ উদ্যোক্তাসকলে কি কয়, তেওঁলোকৰ কাৰ্যসূচীৰ বিষয়ে অলপ জানি লওঁ, আহক। ৰাতি উৎসৱ কিবা উৎসৱৰ কাৰ্যসূচী মানে প্ৰথমে হ'ল পিঠা বানা কাৰ্যসূচী। কেইটামানত? 5টাৰ পৰা আৰম্ভ আৰু 5টাৰ পৰা 6টা 7টাক লাগি আৰম্ভটো চলি থাকিল। তাৰপিছত সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পী মলিন মেধি তাৰ শিল্পী গোষ্ঠী আৰু শিল্পী গোষ্ঠী আছে লগত। ঠিকে আছে। আৰু খানা আছে কিবা? খানা আছে, তাৰপিছত খানা চলিব। ৰাতিপুৱা উৰুকাৰ চলিব মেজি। ঠিকে আছে। যিহেতু মেইন কাৰ্যসূচীখিনি সন্ধিয়াহে, তো সন্ধিয়া ময়ো আহি গ'লোঁ। আৰু আপোনালোকক চাই থাকক কি হয়। মেজি উদ্বোধন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমাৰ মাজত কি প্ৰতিযোগিতা নেকি? ইপিনে গাঁৱৰ মহিলাখিনি পূৰা একদম পিঠা লাড়ু বনাত ব্যস্ত হৈ আছে। আমাৰ এইবাৰ খানা ৰেডি। এয়া মাংস পূৰা পানী আছে, চব্জি, ভাত,
পানী আছে ধুনীয়া কৰি খাৱাহে কথা ধুনীয়া খোৱাৰে কথা আৰু আমাৰ ৰান্ধনী তিলক দা কংকন দা ধুনীয়া আৰু দুলাল দা না বাবুল দা বাবুল দা ফুল বনাই আছো মাংস বনাই আছে অখিল দা পুৰা একদম কিহত হেৰিত হেল্পাৰ না ঠিক আছে বিহুত মই মিণ্টু বৰ্মক লগ পালোঁ অৰুণে নতুনকৈ চেনেল খুলিছে আপোনালোকে চাব মই আজি গম পালোঁ অৰুণে চেনেল খোলা বুলি চব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলোঁ আৰু বিহু দাদা বহুত শুভেচ্ছা থাকিল আপোনালোকৰ বিহুৰ বহুত শুভেচ্ছা থাকিল দাদাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু দাদা ছাপোৰ্ট কৰি যাব আৰু ভাল লাগিছিল লগ পাই ইপিনে পুৰা খানা হৈ গ'ল ৰাইজ খানাত ব্যস্ত আৰু মঞ্চত আমাৰ শিল্পী গোষ্ঠীৰ সহশিল্পী ভূমিকা মেধিৰ গীতৰ শৰাই চলি আছে আৰু ইয়াৰ পিছত আছে মোৰ গীতৰ শৰাই তো গাইজ আমি চাহ আৰু পিঠা খাই আছোঁ তো ফ্ৰেণ্ডছ ৰাতিও বহুত হ'ল আৰু ঠাণ্ডা বহুত তো উদযাপন সমিতিয়ে আমাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিছে আমি ভাত খাই আছোঁ তো উদযাপন সমিতিৰ তৰফৰ পৰা আমাক ধুনীয়াকৈ বিদায় দিলে তো আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব